নমস্কাৰ দৰ্শকবৃন্দ, আপোনালোক সকলোকে অনন্ত স্পাৰ্ক ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। হয় প্ৰিয় দৰ্শকবৃন্দ, সকলো ধৰণৰ কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বাবে যোৱা 3 অক্টোবৰ 2024 তাৰিখে ফিনেন্স মিনিষ্ট্ৰীৰ ফালৰ পৰা এক লেটেষ্ট আদেশ জাৰি কৰা হৈছে। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ফিনেন্স মিনিষ্ট্ৰীৰ ফালৰ পৰা কি লেটেষ্ট আদেশ জাৰি কৰিছে তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰা হৈছে। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া চাওক, আপোনালোকে স্ক্ৰীনত এই চৰকাৰী আদেশখন নিশ্চয় দেখিবলৈ পাইছে। এই আদেশখন জাৰি কৰা হৈছে মিনিষ্ট্ৰী অফ ফাইনেন্স, ডিপাৰ্টমেণ্ট অফ ইকনমিক্স এফেয়াৰ্ছৰ ফালৰ পৰা, আৰু এইখন যোৱা 3 অক্টোবৰ তাৰিখে জাৰি কৰা হৈছে। প্ৰিয় দৰ্শকবৃন্দ, এই অৰ্ডাৰখনৰ দ্বাৰা ঘোষণা কৰা হৈছে যে 2024-25 সময়ছোৱাত যি জেনেৰেল প্ৰভিডেণ্ট ফাণ্ড, চমুকৈ GPF আৰু অন্যান্য যি চিমিলাৰ প্ৰভিডেণ্ট ফাণ্ড আছে, তাত জমা হোৱা ধনৰাশিৰ ওপৰত যি ইণ্টাৰেষ্ট ৰেট অৰ্থাৎ সুতৰ হাৰ হ'ব, সেয়া 1 অক্টোবৰ 2024 পৰা 31 ডিচেম্বৰ 2024লৈ 7.1% থাকিব, আৰু এই দৰ 1 অক্টোবৰ 2024 পৰা লাগু কৰা হ'ব। আৰু এই ইণ্টাৰেষ্ট ৰেট তলত উল্লেখ কৰা প্ৰভিডেণ্ট ফাণ্ডসমূহত লাগু হ'ব, যেনে জেনেৰেল প্ৰভিডেণ্ট ফাণ্ড, কণ্ট্ৰিবিউটৰী প্ৰভিডেণ্ট ফাণ্ড, অল ইণ্ডিয়া ছাৰ্ভিচেছ প্ৰভিডেণ্ট ফাণ্ড, এটচেট্ৰা এটচেট্ৰা। প্ৰিয় দৰ্শকবৃন্দ, এইখিনিতে এক উল্লেখনীয় কথা হ'ল, এই ইণ্টাৰেষ্ট ৰেট 7.1% ঘোষণা কৰিলে ঠিকেই, কিন্তু যোৱাবাৰো একেই ছেম ইণ্টাৰেষ্ট ৰেট আছিল। এয়া মই কোৱা কথা নহয়, এয়া CNBC টিভিত প্ৰকাশিত খবৰ, য'ত লিখিছে যে দ্য GPF ইণ্টাৰেষ্ট ৰেট উইল ষ্টে এট 7.1% ফৰ দিছ পিৰিয়ড, দ্য ছেম এজ দ্য প্ৰিভিয়াছ কোৱাৰ্টাৰ। অৰ্থাৎ আগৰবাৰৰ দৰে এইবাৰো একেই সুতৰ হাৰ ৰাখিছে, কোনো ধৰণৰ বৃদ্ধি কৰা দেখা নগ'ল। এতিয়া আপোনালোকে বিবেচনা কৰক, এয়া কিমান সুখৰ খবৰ হ'ব পাৰে। আজি ভিডিঅ'টো ইমানেই আছিল। সকলোকে বহুত বহুত ধন্যবাদ।